করতা শ্রী বিষ্ণু শুকং কমতি জিত জগত জনতা দুষ্ট দানব দায়ক শিষ্য রাগে কিম্ভুরা একতা মায়াময় সংসাৰৰ তত্ত্ব কোনেও বুজিব নোৱাৰে। দুৰ্ভেদ্য কালচক্ৰৰ আৱৰ্তন বিৱৰ্তনৰ ফলত বিশ্ব ব্ৰহ্মাণ্ড উঠিছে নামিছে। কালৰ আদেশ অনুক্ৰমে কতবাৰ ধৰিলো অৱতাৰ এই ধৰণী ভিন্ন ৰূপত
ভক্ত সকলক আমি কৰিছো উদ্ধাৰ আৰ্য জিজ্ঞাসু অৰ্থাৎ আৰু জ্ঞানী ত্ৰিলোকত বিৰাজমানে চাৰিমুঠি ভক্ত নিজ নিজ প্ৰাৰ্থনা অনুসৰি সময়ে সময়ে আমি কৰিছো উদ্ধাৰ যিহেতু আমি ভগত বৎসল আমি এই জগতৰ পালন কৰ্তা আমি এই ওম কাৰ কৃপা বন্দে পরমানন্দ মাধব যাওঁ সৃষ্টিৰ কল্যাণৰ হেতু প্ৰজাপতি ব্ৰহ্মা আৰু দেৱদেৱ ৰুদ্ৰৰ সৈতে কৰোঁ গৈ আলোচনা
যত ধরায় পিনাকহস্তায় সনাতনায় দিব্যায় দেবায় দিগম্বরায় তস্मै যকারায় নমঃ শিবায় তস্मै যকারায় জকারায় নমঃ শিবায় বিশ্বৰ বিশৃংখল কাৰ্যক্ৰমণিকা জননীৰ উদৰে স্থিত জীৱই যেতিয়া আহে ধৰালৈ বশীভূত হয় সংসাৰ মায়াত অনেক বিহাৰ কৰি পাহৰি পেলাই হবে মানৱৰ জ্ঞান তাৰ পাছে মায়াৰ গৰ্তে পৰি মুক্তি পথৰ সন্ধানে কৰে হাহাকাৰ আমি কৈলাসপতি যোগ বলে যিনি চতরিপুকন যোগেশ্বরী নামে হল কীর্তিমান সাংসারিক স্পৃহা বিষয় বাখলা মুক্তি পথর অভেদ্য কবচ এই হেতু হল আপন ইচ্ছাই জিতেন্দ্রিয়ময় এবে যাও প্রভু বিষ্ণু আমাকে করিস আহ্বান
প্ৰজাপতি আৰু ফুলপানী। প্ৰভু প্ৰভু কিবা হেতু আমাক কৰিলে স্মৰণ। প্ৰভু সৃষ্টিত এনে কি ঘটিল প্ৰমাদ যাৰ বাবে শংকিত হৈ আমাহবক কৰিলে স্মৰণ। সেই সৃষ্টিকৰ, সেই ফুলপানী, প্ৰভু দুষ্টক দমন আৰু সন্তক পালন, এই আমি তিনিৰে কৰ্তব্য মহান। কিন্তু দুষ্টক দমনৰ হেতু পুনৰূপে আহিছে এক নতুন প্ৰত্যাহ্বান। প্ৰভু আহিছে দেৱদৈত্যৰ নতুন সংঘাত। অমৃত পান কৰি দেৱতা অমৰ হল সঁচা, প্ৰভু কিন্তু কিন্তু সেই অমৰ মণ্ডলী দেৱতাৰ দেৱত্ব কিমান দূৰ ৰক্ষা কৰিব পাৰিব, সেয়াও এক চিন্তাৰ বিষয়। প্ৰভু প্ৰভু নাই তেন্তে আমাৰ শংকাৰ কাৰণ। কাৰণ আছে সৃষ্টিকৰ, প্ৰভু কাৰণ আছে। আমি দিব্য দৃষ্টিৰে তেনে কাষংকাকৈ দেখিবলৈ পাইছোঁ। প্ৰভু প্ৰভু তেন্তে আমাৰ কৰণীয় কি ব্যক্ত কৰক দয়াময়। সেই ফুলপানী প্ৰভু আমি নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰি সকলোৰে কাৰ্যৰ ওপৰত নিৰীক্ষণ কৰিব লাগিব। নাক নৰ যক্ষ ৰক্ষ দেৱতা দানৱ সকলোৱে কেনেদৰে কাৰ্যসমূহ সম্পাদন কৰে তাৰ ওপৰত আমি চকু ৰাখিব লাগিব। আৰু প্ৰয়োজনত আমি সকলোৱে নিজ নিজ দায়িত্বত অগ্ৰসৰ হ'ব লাগিব। সুন্দৰ অতি সুন্দৰ প্ৰভু। প্ৰয়োজন হলে অম্বৰ ফালি চিৰচিৰ কৰি দিগম্বৰ সঙ্গে আর মূর্তি ধরি মুহূর্তত তাণ্ডৱ ৰূপ লৈ প্ৰলয়ৰ মই কৰিম সূচনা। ভোলানাথ ভোলানাথ প্ৰভু আমি সকলো আজ্ঞাকাৰী ভিত্ত মাধৱৰ হৃদয়স্থিত হৈ দয়াময়ে যি আদেশ আমাক কৰিব প্ৰদান তাক আমি নতশিৰে কৰিম পালন। সেই সৃষ্টিকৰ প্ৰভু ফুলপানী প্ৰভু যাওক এতিয়া আপোনালোক নিশ্চিত কৰি হকক ৰখন। ভাল প্ৰভু। মায়াৰে আবৃত এই বিনন্দীয়া সংসাৰ সকলো যেন মায়াৰ বান্ধৰ পৰা মুক্ত হ'ব পৰা নাই। চাৰিওফালে কেৱল অধৰ্মৰ গতি দেখি আমি একেবাৰে বিচলিত হৈ পৰিছো। জগতৰ মানৱ সমাজে পাহৰিছে ভক্তি ধৰ্ম মহিমাৰ কথা।
না না নারায়ণ 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 প্রভু নিকিনি নারদর ভক্তিপূর্ণ সেৱা কৰিবা গ্ৰহণ তথাস্তু উঠা দেৱঋষি প্ৰভু তুমি মোৰ পৰম ভক্ত উপযুক্ত সময়তেই তুমি বৈকুণ্ঠত হলা উপস্থিত কিন্তু জানিব পাৰোনে কোৱা আনিছ নেকি বুটলি কিবা নতুন সংবাদ অন্তৰ্যামী তুমি নাৰায়ণ সৃষ্টি স্থিতি প্ৰলয়ৰ তুমিয়েই গৰাকী তথাপিতো এই নাৰদক সুধিছা যেতিয়া হে প্ৰভু সংক্ষেপতে কওঁ বাৰু শুনা প্ৰভু জগতৰ এই মানৱ সমাজে অহংকাৰত মত্ত হৈ নীতি নীতি অধৰ্মৰ কৰিছে সূচনা প্ৰভু সঁচা কথা দেৱঋষি জগতৰ মানৱ সমাজে অহংকাৰত মত্ত হৈ হিতাহিত জ্ঞান হেৰুৱাই নীতে নীতে অধৰ্মৰ কৰিছে সূচনা নাৰায়ণ পাহৰি গৈছে ভক্তি ধৰ্ম মহিমাৰ কথা নিশ্চয়। পাহৰি গৈছে মানৱত্বৰ জ্ঞান নিশ্চয় প্ৰভু অকল সিমানেই নহয় স্বৰ্গত দেৱগণেও অহংকাৰত মত্ত হৈ নীতে নীতে অকাৰ্য কৰিছে সাধন প্ৰভু পৰকীয়াৰ উচ্ছেদ উপায় শুনা দেৱঋষি কোৱা প্ৰভু জগত সৃজনৰ হকে ব্ৰহ্মাক সৃষ্টি কৰি নাভি কমল হৰ কৰ্পিলো কৰ্ম সৃষ্টি সংসাৰৰ পালনৰ দায়িত্ব কৰি আপুনি বহন নিৰন্তৰ চলাইছো চেষ্টা অখাধ পতন নিশ্চয় এইবাৰ জগতত কৃতিবাস নামে ঘটাব সন্ত্ৰাস সেই দৈত্যৰ দ্বাৰাই গৰ্ব কৰাব লাগিব সেই দাম্ভিক দেৱতাৰ নাৰায়ণ আৰু তাৰ লগে লগে ৰাজা ইন্দ্ৰদণ্ডৰ দ্বাৰা জগতবাসীৰ আগত আমি জীৱৰ মুখ্যময় পথৰ কৰিম ব্যৱস্থা কিন্তু কোৱা প্ৰভু এই ক্ষেত্ৰত তোমাৰ সহায়ৰ অতিকৈ প্ৰয়োজন হ'ব আমাৰ নারায়ণ ছলনাকারী ছলনাকারী নিশ্চয় চালনলৈ পাৰে কথাৰ কথাষাৰ মই কিন্তু আগতেই জানিব লাগিছিল কিন্তু হে জনাৰ্দন সৃষ্টিৰ আদি অন্ত বুজিব পৰা শক্তি মোৰ একেবাৰে অভাৱ এই সমগ্ৰ সৃষ্টি চলিছে মাত্ৰ আপোনাৰ এটা ইংগিতৰ শিক্ষা অকণ দিলে মই আপোনাৰ গুণ প্ৰচাৰ কৰাৰ সুবিধা কৰিব পাৰো নে কি কোৱা প্ৰভু বাৰু প্ৰভু আপোনাৰ আজ্ঞা শিৰোগত কৰি সম্প্ৰতি ব্ৰহ্মাণ্ডৰ কল্যাণ আপেক্ষী গুৰুতৰ কাৰ্যবোৰ সাধিবৰ বাবে মই নিজকে কৰিম প্ৰস্তুত ঈশ্বৰ পৰম ব্ৰহ্ম সচ্চিদানন্দ বিগ্ৰহ গোবিন্দ সর্বকারণ 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 তোমার শরণ এ সেৱাৰ গোবিন্দ এ নাজানো একো উপায় যিমতে সেৱাটো ৰহিব কৰোণা
এ করিতে এ হরির জুয়াই এ করিতে এ হরির জুয়াই তোমার চৰণ সেৱাৰ গোবিন্দ নাজানো একো উপায় শ্ৰীমতে সেৱাত ৰহিব কৰোণা কৰিতে হৰি জুৱাই এ হৰি ৰাম 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 কৃষ্ণ ৰাম 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 হৰি ৰাম 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 কৃষ্ণ ৰাম 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 হে ৰাম ৰাম নাৰায়ণ নাৰায়ণ যাওঁ সৃষ্টিৰ কল্যাণৰ হেতু নিজ কৰ্তব্যত আমি সংৰক্ষণ দেবগণ দেবরাজ ব্রহ্মজ্যোতি মহামতী কাশ্যপ তনয় দেৱৰ অধিপতি মই দেৱ পুৰন্দৰ হয় দেবরাজ মাতৃবোৰ মহামতী অদিতি জননী জগত আৰাধ্য তেওঁ ভুৱন বন্দিতা দেৱতাৰ মংগলৰ কাৰণ বিশ্বকৰ্তা ভুৱনৰ ৰক্ষক পৰম দেৱতাৰ দান এই স্বৰ্ণপুৰী অমৰাৱতীপুৰ হয় দেবরাজ স্বৰ্গত নিতে নিতে বিৰাজ কৰে প্ৰেম
হাঁহি সুখৰ সম্ভোগ সঁচাকৈ সঁচাকৈ দুখে জানো অমৰাৱতীপুৰ অমৰৰ অমূল্য সম্পদ সঁচা দেৱৰাজ সঁচা সঁচা কথা দেৱৰাজ দেৱতাৰ ঐশ্বৰ্য বিভুৰ গৌৰৱ আৰু প্ৰশান্তিৰ কোমল দেখি স্তম্ভিত আজি যক্ষ ৰক্ষ মানৱ সমাজ সঁচাকৈ এই অমৰাৱতীক লৈ গৌৰৱান্বিত আজি দেৱতা সমাজ পুৰপতি দেৱপুৰন্দৰ পৱনৰ ছন্দে ছন্দে য'ত বৈ যায় পুণ্য পুষ্প পাৰিজাত আৰু পৰাগত পংকজৰ মধুৰ সুবাসে ব্যাকুল কৰি তোলে ভ্ৰমৰৰ কুল একেই ব্যাকুল আজি জগতৰ জীৱলোক এনেহেন সৰগৰ সুখ ভোগ পাবৰ নিমিত্তে ইয়াতেই বিৰাজিছে দেৱতাৰ গৌৰৱ সঁচা দেৱৰাজ পুণ্যভূমি সৰগত আজি পদে পদে গৌৰৱৰ থল দেৱপুৰী ৰম্যপুৰী বুলি জানেতি জগতে পৰম আৰাধ্য দেৱ বিষ্ণুদেৱৰ নিৰ্দেশত দেৱাসুৰে ক্ষীৰোদ সাগৰ মন্থন কৰি অমৃত কৰিছিল ভক্ষণ সেয়ে অজে অমৰাণী দেৱতা মণ্ডলী কিন্তু দেৱৰাজ সুধা পানৰ পৰা বঞ্চিত হৈ সেই পাপমতী মন্দমতী অসুৰ সমাজে বাৰে বাৰে স্বৰ্গ ৰাজ্য কৰে আক্ৰমণ সেয়েহে দেৱৰাজ কৰিছো নিবেদন সদায় সতৰ্ক থাকে যেন দেৱতা মণ্ডলী দানৱক প্ৰতিহত কৰিবৰ বাবে শুনক সেই বিশ্বকৰ্মা দেৱ দেৱৰাজ দেৱতাৰ হিতৰ কাৰণে আপোনাৰো আছে অধিকাৰ হয় দেৱৰাজ সেয়েহে দানৱক মই সমূলঞ্চে কৰিম নিৰ্মূল এতিয়া মোৰ পৰিছে মনত এই হাতেৰেই মহা অস্ত্ৰ ধাৰণ কৰি দানু নামে এক দুৰন্ত দৈত্যক মই কৰিলো নিধন আৰু আহে যদি কোনো শত্ৰু অমৰাৱতীপুৰে দেৱতাৰ ঐক্য শকতিৰে প্ৰবল বিক্ৰমেৰে যুঁজি স্থান দিম সিহঁতক যমৰ নগৰে ধন্য ধন্য দেৱৰাজ আজি সন্তে সুৰক্ষিত আমি দেৱতা সমাজ সুৰক্ষিত অমৰাৱতীপুৰ দেৱতা বন্দন দেৱৰাজ বহুদিন ধৰি আমাৰ এই অমৰাৱতীপুৰত নৃত্য গীতৰ হোৱা নাই একো আয়োজন হয় দেৱৰাজ সেয়েহে গন্ধৰ্ব প্ৰধান সুহুদেৱ প্ৰমুখ্যে অপেশ্বৰীগণৰ সতে সকলোকে নৃত্য গীত পৰিৱেশন কৰিবৰ বাবে আমাৰ এই অমৰাৱতীপুৰলৈ কৰিবা নিমন্ত্ৰণ ভাল দেৱৰাজ এবে আজিলৈ সভা ইমানতে ভংগ কৰি নিজ নিজ কৰ্তব্যত আমি সংগ্ৰহৰ দেৱৰাজ
হরি ওম তৎসৎ। নানাম সদৃশম ধ্যানম নানাম সদৃশম ফলম নানাম সদৃশম ব্রতম। হরি ওম হরি ওম হরি ওম তৎসৎ। হে পরম ব্রহ্ম, অনাদি অনন্ত, সরাসর স্থাবর জঙ্গম, সকলোতে তুমি আত্মারূপে করিছা বিরাজ। তুমি এই বিশ্বপালক, তুমি এই বিশ্বরূপায়ক। হে প্রভু, তোমার এই বিশ্বর মঙ্গলের কারণে জীব শ্রেষ্ঠ মনুষ্যর তুমি করিছা সৃষ্টি। আর তোমার ব্রহ্মর উপর পূজার ভাবে নর শ্রেষ্ঠ ঋষি মুনিকে ঘটনা আবির্ভাব। না জানো প্রভু, তোমার এই সৃষ্টি ব্যাপী বিশ্বর পথে পুজিব আমি পারিশুরে না। হে দেবর দেব পরম ব্রহ্ম, আপনার এই সৃষ্টিতে আমি মাত্র আপনার নির্দেশক্রমে আপনার শরণ হতে জড়াইছো প্রণিপাত। হে প্রভু, তোমার বিশ্বর শান্তির কারণে আমি দেহা মন সকলো কি অকপতে পুষ্পাক্ষ করিছো অর্পণ। হে প্রভু কমল লোচন, চরণ তলে গ্রহণ করিবা আমার প্রণিপাত। হরি ওম তৎসৎ, হরি ওম তৎসৎ, হরি ওম তৎসৎ। ও হা, মহর্ষি অগস্ত্যই আমাকে নিমন্ত্রণ করিছে তেও আশ্রমে। যাও এবে নকরি পনম ঋষির আশ্রমে।
মহামান্য মন্ত্রীবর, মহারাজ, আছেন কুশলে মোর দ্রাবিড়ৰ সমগ্র প্রজাবর্গ? দুর্ভিক্ষ মহামারী হইছে নাকি? কিবা অশান্তি মোর পুত্র ব্রত প্রজার উপরত? দিয়া দিয়া মন্ত্রী মুখ সঠিক সমাচার। আৰু কোৱাচোন মহামন্ত্ৰী, আহে যদি কোনো সত্য এই দাবী দগুদাইছে, প্রস্তুত নে সৈন্য বল তাকে ৰুধিবৰ বাবে? মহারাজ, মন্ত্ৰীবৰ, আপনার সুশাসনত নাই কোনো অশান্তি আমার রাজ্য। মন্ত্ৰীবৰ, আমার রাজ্যর সকলো প্রজাই সুখ শান্তি আৰু আনন্দৰে কৰিছে বসবাস। সামৰিক শক্তিটো দাবীৰ নহয় দুখীয়া। মন্ত্ৰীবৰ, দাবীৰৰ প্ৰজাবৰ্গই হাতী লৈ মুক্ত আহি চিঞৰি চিঞৰি কয়, দাবীৰৰ সামৰিক শক্তি ৰোধ কৰিব পৰা শক্তি কাৰোৰেই নাই মহাৰাজ। ধন্য 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 মহামন্ত্ৰী। মহাৰাজ, শুনো যদি পথারে মঙ্গল বাতরি, তোমার মুখতে আনন্দময় লঘু অতি হয়। কিন্তু মহামন্ত্রী, মহারাজ, মন্ত্রীবর, মহারাজ, সুযোগ্য কাল মই করিল রাজত্ব, হয় মহারাজ। শেষ হল যুবকাল। বৃদ্ধকালে বহু পূর্বে ধরা দিলে মুখ। মন্ত্রীবর, মহারাজ, মন্ত্রীবর, মহারাজ, বৃদ্ধকাল হরি ভক্তিকাল। সেই হে মন্ত্রী মই ভাবিছো মনত। ভাবিছে? ও মন্ত্রীবর, ভাবিছো মনত অর্পণ করে রাজ্য ভারে সুযোগ্য পুত্ৰৰ হাতত বানপ্ৰস্থ ধৰ্মময় কৰিম গ্ৰহণ। সুন্দর সুন্দর বিবেচনা মহারাজ। ইয়ে উপযুক্ত সময় পুত্রকে রাজ অভিষেক করায়। কিন্তু মহামন্ত্রী, মহারাজ, ৰাজ অভিষেকৰে সকলো দায়িত্ব ভাৰ অৰ্পণ কৰিলো মই তোমাৰ ওপৰত। আৰু মন্ত্ৰীবৰ, মহারাজ, নাই আৰু আলোচনাৰ বিষয়। আজিলৈ সভা ইমানতে ভংগ মই কৰিলো ঘোষণা।
প্ৰৱেশ কৰে ধীৰে ধীৰে চলি যায় হরি ওম, হরি ওম, হরি ওম। হে প্রভু, দয়ালু বচিব প্রভু, তোমার মায়া সৃষ্টি স্থিতি প্রলয়রে তুমি এই করাকে। হে প্রভু, দয়া করি দিয়ক মুখে দিব্য জ্ঞান, লাভ করি দিব্য জ্ঞান, পাওছেন তোমার রাতুল শরণ। ও দেবল দেব, আহর আহক মরিবর। তপোধন কিবা হেতু দেখো আজি তব এনে চিন্তান্বিত বদন। মহর্ষি, আমার এই মানবী জীবন লোভ মোহ গ্রাম কোথে সকলো বিরাজমানে মানৱ শৰীৰত। মানৱ শৰীৰৰ বাহিৰে এনে কোনো ভাৱ নাই অন্য পানীৰ। সেয়েহে এই মানৱ শৰীৰৰ ওপৰতে মোৰ হয় বিতৃষ্ণাৰ ভাৱ। হে মহা, যদিও এই মানৱ তনু অধৰ্মৰ ভাণ্ডাৰ, তথাপিতো পৰম ব্ৰহ্ম চিন্তিব পৰা এই মানৱী তনু মুখ্য পথৰ অনুসন্ধান মানুহৰ বাদে অন্য কাৰোৰে বাবে নহয় সম্ভৱ। সঁচাই সঁচাই মহৰ্ষি। তপোধন। সেয়েহে আজিও বিৰাজমান হৈ আছে ভাস্কৰ্য অমৃত প্ৰাণী। মন্ধ সুখ সমস্ত জনিত পাই হৰি সেৱা একো কামে নাই। হৰি ৰখে নোৱাৰা যোগ্য কেৱল মনুষ্য তনু পাদি ফুৰা হৰি গুণ গাই। পাদি ফুৰা হৰি গুণ গাই।
তেন্তে তপোধন এই দেহৰ প্ৰতি এনে ব্ৰিটিছনাৰ কাৰণ কি হ'ব পাৰে? আমাৰ এই মানৱিক জনক তপোধন লোভ মোহ কাম ক্ৰোধে সকলো বিৰাজমান হৈ আছে। তপোধন সেয়েহে মানৱ শৰীৰৰ ওপৰতে মোৰ হৈ ব্ৰিটিছৰ ভাৱে। ইয়াৰ একমাত্ৰ কাৰণ হ'ল মায়া। মায়া তপোধন মায়াৰ বশৱৰ্তী হৈ মনুষ্য তনুৱে এনেধৰণৰ কুকৰ্মৰ সন্মুখীন হয় আৰু তাৰ দংশনৰ পৰা উদ্ধাৰ পাবৰ বাবে ধ্যান ব্ৰত যোগ প্ৰাণায়াম আদিৰ সৃষ্টি হৈছে আৰু তাৰ প্ৰভাৱতে দেৱাদিদেৱ মহাদেৱকে ধৰি যোগী মহাযোগীজনে অনায়াসে মায়াক পৰাজি দেখুৱাইছে মৰতত মানৱতাৰ পথ। মহৰ্ষি মনত পৰে নেকি ভিংগৰ পৰীক্ষাৰ বেলা? লোভ পালে সদাশিৱৰ তপৰ মহিমা। পৰীক্ষাৰ্থীকে ত্ৰিশূলিয়ে খেদি ত্ৰিশূলেৰে তলুক্যতে ঘটালে কম্পনে। সত্য সত্য তপোধন, ইও একেবাৰে সত্য কথা। অচিৰতে মই নতুন পথৰ কৰিম সঞ্চালন। তপোধন মায়াতে ধাৰণ কৰি উলিয়াম মই মায়াৰ ৰহস্য। ধন্য ধন্য তপোধন, আমাৰো ইচ্ছা আছিল আপোনাৰ লগত যাত্ৰা কৰাৰ, কিন্তু তপোধন বহুদিন হল আশ্ৰমৰ কৰা নাই কোনো তদাৰক। সেয়েহে তপোধন যাত্ৰা কৰো মই আশ্ৰমৰ দিশে। বলা এবে নিজ নিজ কৰ্তব্যতে অগ্ৰসৰ। বলক তপোধন।
নামনিৰ এই ৰম্য স্থানে পাতিছো কাননিটো অতি বিতুপন। খেজুৰ নাহৰ তালকে ধৰি বনস্পতিগণে বৈছে নিৰ্মল বায়ু, নাই প্ৰদূষণ। আৰু তাৰেই পাৰতেই নৃত্যশালা মোৰ। আমাৰ নৃত্যৰ তাল সংগীত অতি মনোৰম। সেইহেতু ইন্দ্ৰৰ নন্দন কাননকো মই ৰাখিছো পাছত। প্ৰণাম গন্ধৰ্বৰাজ। প্ৰণাম দেৱী। গন্ধৰ্ব প্ৰধান, শুনক মোৰ আগমনৰ উদ্দেশ্য। আজিৰ পৰা ৫০ দিনৰ অন্তত সৰগতে নৃত্যশালাৰ কৰিছো আয়োজন। সেই হেতু নৃত্য গীত প্ৰদৰ্শন কৰি দেৱগণক উৎসাহিত কৰাৰ উদ্দেশ্যে আপোনাক সবক জনাইছো নিমন্ত্ৰণ। এবে মই মাগিছো বিদায়। প্ৰণাম দেৱী। যাওঁ ইন্দ্ৰদেৱৰ নৃত্যশালাৰ নিমিত্তে অপ্সৰাগণক প্ৰশিক্ষণ কাৰ্য মই কৰোঁ আৰম্ভণ। অপ্সৰাগণ দেৱৰাজ ইন্দ্ৰই ইন্দ্ৰ ৰাজসভাত নৃত্য গীতৰ কৈ আয়োজন আমাৰ সভাকে কৰিছে নিমন্ত্ৰণ। গতিকে ইন্দ্ৰ দেৱতাৰ মন জয় কৰিব নিমিত্তে নৃত্যশালাৰ অনুশীলন আৰম্ভ কৰা যাওক।
সুন্দৰ হৈছে অপ্সৰাগণ। ব'লা কালিলৈ প্ৰাত্যখনত আকৌ আমি আৰম্ভ কৰিম নৃত্য অনুশীলন। এতিয়া আমি খন্তেক কৰোঁ বিশ্ৰাম। মন্ত্ৰীবৰ ভগৱানৰ কৃপাত সম্পাদিত কৰি মোৰ ৰাজ অভিষেক অতিকে সুখী মই। সুখী আজি দাবিদাৰে সমগ্ৰ প্ৰজা। হে মন্ত্ৰীবৰ মহাৰাজ নাই আৰু হাবিয়াস মোৰ বিষয় বাসনাৰ, মহাৰাজ নাই আৰু হাবিয়াস মোৰ ৰাজ সিংহাসনৰ। সেই হেমন্তীবৰ মহাৰাজ ত্যাগ কৰি এই ৰাজ আৱৰণ মহাৰাজ বাৰপস্ত ধৰ্ম পালন কৰি চিৰমুক্তিৰ বাবে হিমিকিৰ পদ দেখে মই কৰো গমন। সঁচাকৈ মহাৰাজ প্ৰাণপ্ৰস্তৰ সময় প্ৰায় সমাগত। সেয়ে শ্ৰীহৰিক কৰি আৰাধনা ময়ো যোৱাৰ কৰিছো হাবিয়াস মহাৰাজ। নহয় মহাৰাজ নহয় মন্ত্ৰীবৰ, মহাৰাজ মোৰ অবিহনে এই দাবিদৰ প্ৰজাক সুপথে নিয়ন্ত্ৰণ কৰা অন্য নাই কোনোজন। মহাৰাজ সেই হেমন্তী থাকিবা তুমি মোৰ পুত্ৰৰ সহায় হৈ বিদায় দিয়া, নাই মহাৰাজ বিদায় দিয়া মন্ত্ৰী মোক আনন্দ মনেৰে মহাৰাজ ত্যাগ কৰি এই ৰাজ আৱৰণ, নাই মহাৰাজ ত্যাগ কৰি দাবিদৰ প্ৰজাৰ মৰম। যাওঁ মই চিৰমুক্তি লভিবৰ বাবে। নাই হিমিকিৰ প্ৰদ দেখে মই কৰো গমন। মহাৰাজ নিঃস্বর গতি আজি সন্তে পিতৃ সুখৰ পৰা বঞ্চিত হব দাবীৰ প্ৰজা। ঘৰে ঘৰে উঠিব কান্দোনৰ ৰোল। ঘৰে ঘৰে উঠিব কান্দোনৰ ৰোল। নহয় মন্ত্ৰী মন্ত্ৰীপৰ মহাৰাজ প্ৰজাৰ কান্দোনৰ বেদনাত মহাৰাজ মোৰো অন্তৰ ভাগি ছিগি চুৰমাৰ হৈ গৈছে মন্ত্ৰী
বাবে যাবই লাগিব মই বনৰ মাজলৈ থাকা মন্ত্ৰীবৰ পুত্ৰৰ দৰে পালিবা পুত্ৰৰ দৰে পালিবা দাবিদৰ সমগ্ৰ প্ৰজাক বিদায় বিদায় হে দাবিদৰ প্ৰজাবৰ্গ বিদায় বিদায় হে দাবিদৰ প্ৰজাবৰ্গ বিদায় প্রভু রক্ষা হবা তুমি মহারাজৰ বিপদ কালত ৰক্ষা হবা তুমি মহাৰাজৰ বিপদ কালত
নমঃ শিবায় ওম নমঃ শিবায় ওম উঠা উঠা প্ৰিয়ে প্ৰভু কিবা হেতু আহিলা মোৰ কাষলৈ হে প্ৰভু অকাৰণে অহাৰ বাবে হ'ল যদি ধ্যান ভংগতব সৰ্বদোষ মাৰ্জনা কৰিব অবলা পাৰ্বতী উঠা প্ৰিয়ে প্ৰভু প্ৰিয়ে অনুমতি পালে আপোনাৰ এটি কথা ব্যক্ত কৰিব খুজিছোঁ ব্যক্ত কৰা গিৰিকন্যা প্ৰভু চাওকচোন কেনেনো সুন্দৰ আমাৰ এই কৈলাসীঘৰ যেনিয়ে চাওঁ তেনিয়ে দেখো মাত্ৰ শান্তিৰ পৰিৱেশ গিৰিও পাহৰে গৃহ আৰু সংসাৰো পাহৰে গৃহস্থী ধৰ্ম দেখিহে কৈলাসৰ ৰূপ অবুবন কওক প্ৰভু আছে জানো কৈলাসৰ বিনে এই জগতত অন্য স্থান হয় প্ৰিয়ে প্ৰভু আছে মধ্য লোকত এনে স্থান কৈলাসৰে সমান প্ৰভু পবিত্ৰ জম্বুদ্বীপ অৱস্থিতি ধৰাৰ বক্ষত প্ৰভু দক্ষিণ সমুদ্ৰ উপকূলে শ্ৰীক্ষেত্ৰ নামে তীৰ্থধাম অক্ষয় অবয়বভাৱে ৰয় বিদ্যমান প্ৰভু ভুৱন ঈশ্বৰ নামে থাকি লিংগৰাজ ৰূপে আছে মোৰ ভক্তৰ মন্দিৰ আৰু প্ৰভু সহস্ৰ যোজনতাৰ উত্তৰ দিশত বাৰাণসী নামে আছে পবিত্ৰ স্থান অৱস্থিত হৈ আছে পুণ্যময়ী গংগাৰ তীৰত হে প্ৰভু বিশ্বনাথ নামে আছে এক অন্য স্থান অপূৰ্ব মনোমোহা প্ৰভু প্ৰিয়ে আপোনাৰ মুখে শুনি তেনে তীৰ্থস্থানৰ কথা দৰ্শনৰ হেতু ঘনে ঘনে ইচ্ছা হৈছে জাগ্ৰত কওক প্ৰভু পুৰাবনে মোৰ মনৰ কামনা প্ৰিয়ে অৱশ্যেই পূৰ্ণ কৰিম মই তোমাৰ মনৰ কামনা প্ৰভু অচিৰতে যাত্ৰা কৰিম শ্ৰীক্ষেত্ৰ দৰ্শনৰ হেতু মধ্য লোকলৈ প্ৰভু বলা প্ৰিয়ে আমি খন্তেক বিশ্ৰাম কৰোঁগৈ বলক প্ৰভু
ধরি বিষয় বাসনা ত্যাগ কৰি দাবিদৰে সিংহাসন বানপ্ৰস্থ ধৰ্ম গ্ৰহণ কৰিবৰ বাবে হিৰিগিৰি পদদেশই অৰণ্যৰ গভীৰ প্ৰান্তত মই কৰিল প্ৰৱেশ। এই স্থানতেই মই একো চিত্ত মনে শ্ৰীহৰিক কৰোঁ আৰাধনা। হে প্ৰভু দেৱনাৰায়ণ, ত্যাগ কৰি আহিছো ৰাজ্য ধন ঐশ্বৰ্য বিভূতি। হে প্ৰভু, স্থান দিবা অধমক তব চৰণ তলত। যাত্রার পথতে এ আগুন বেষ্টবাকে রাখি মোর যাত্রার পথে করিছে আরোহণে। কোন তুমি এবার হেতু এনে ধরে পথর কাকতে? কোন তুমি এবার হেতু এনে ধরে পথর কাকতে? নাই নাই কোনো যুদ্ধ সম্পাখনে। এতু তোরে কৌশন্ত লক্ষণে তোরে সম্মুখতে স্বয়ংগে অগস্থাকে নকরি প্রণামে অপমানি করিস তুই যোগী সমাজকে। তুকুম্বই দিল অভিশাপে আজি হন্তে এই নর ত্যাগ করি গজেন্দ্র হস্তি রূপে তৈ লভে বিষ্ণম্বি। বিভক্ত থাকুতে ত্যালত আপোনাৰ আগমনৰ কথা মই নাজানিলো বুলিবৰ সেইবাবে মই ধৰ চৰণত ক্ষমা কৰক তাকক আপোনাৰ। আভিত্যরাজ
ইন্দ্রধৈম্য ও বলি বল দাবি দাবি বৎস বিধির বিধান দহই খন্দন ক্রোধতে বখবর্তী হয়ে তিলময় অভিশাপে তাক তুমি ভোগ করিব লাগিব অন্তর শ্রীহরিকে ধ্যান করা অন্তকালে হলে উপনীত গরুর বহনে তোমাকে করিব সহায় এবে মই আহিলো ভগবান মুখ্যভক্তির ভাবে তোমার কাষলৈ আহিবই পালো ঘোৰ হৈ ফুৰিম অৰণ্যৰ মাজত সেনাপতি কালজংঘা দৈত্যেশ্বৰ আৰু বীৰ ভাতৃবোৰ দাদা ঘোৰ দৈত্যৰ সন্তান আমি কৃতি আৰু পাপ স্মরণ করা ভাতৃ দাদা স্মরণ করা অসীম পরাক্রমে যুঁজি তিনিও লোকত পিতৃয়ে সহস্ৰ প্ৰলয়ৰ কৰিছিল সূচনা কিন্তু দাদা মত করবি দেবতাই দেবতা
হতকর্মী দেবতাই অন্যায়ভাবে নিধন করিলে আমার পিতৃ আৰু অকলে ভোগ কৰিছে স্বৰ্গ সুখ আৰু আমাক নিজ অথম কুলুৎসৱ বুলি পালে পালে কৰে উপহাৰ দাদা স্বেচ্ছাচাৰী সেই নিৰাশ দেৱতাৰ দম্ভত বাৰুকৈ লজ্জিত আমি সৰ্বজন এইহে দাদা এইবাৰ তলৈক্যত দেশৰ সৃষ্টি কৰি প্ৰতি চলাই তলৈক্যত এই স্বাৰ্থপৰ অমৰ দেৱতাই অমিত প্ৰাণ কৰা সেই নিৰাশ দেৱতাই দেখিব স্বৰ্গত আমাৰ ত্ৰাণ্ডৱ নিদ্ৰা দাদা আদেশ দিয়া এই মুহূৰ্ততে মই স্বৰ্গ ৰাজ্য কৰো আক্ৰমণ সেনাপতি যুৱৰাজ আসনে প্ৰস্তুত হৈ মোৰ বিপুল ৰণৰ সেনানী আর বাবে কোন চিন্তা নকৰিব যুৱৰাজ সকলো ভাগে ভাগে মই প্ৰস্তুত কৰি ৰাখিছো আৰু আপোনাৰ অভিদিত নহয় মোৰ বলৰ পৰাক্ৰম যাৰ নাম শুনিলেই স্বৰ্গৰ দেৱতা মৰ্ত্যৰ মানৱ পাতালৰ বাসুকিও থৰা থৰে হয় কম্পমান আৰু যাকে দেখি শত্ৰু সৈন্যই সমৰত কৰে পলায়ন তেনেকেন ৰাজ্যবীৰৰ আগত ঘূৰে আহি জাপ দিব এই জ্বলন্ত অগ্নি শুনি সুখী হলো সেনাপতি এইবাৰ দানৱৰ তাণ্ডৱ নৃত্য চলিব ৰম্ভা মেনকা নৃত্য গীততে দানৱ ৰাজসভাতে বহাব সৌষ্ঠৱ আৰু নন্দন কাপাননৰ দুৰ্লভ পাৰিজাতে স্থান পাব দৈত্যৰ ৰমণীৰ কেশত গতিকে বীৰগণ এই মুহূৰ্ততে যুদ্ধ যাত্ৰা কৰো আয়োজন কৰা সবে জয়ধ্বনি মেদিনী কম্পাই জয় দানৱৰাজ গিদিৰ জয় দানৱৰাজ গিদিৰ জয় মহা বীৰগণৰ জয় জয় ধ্বনি কৰি চলে জয় ধ্বনি কৰি চলে যত দৈত্য
পৱনদেৱ দেৱৰাজ নৃত্য গীতৰ সকলো আয়োজন হলনে সমাপন? হল দেৱৰাজ, নৰ্তক নৰ্তকীসকলৰ হলে আগমন, অচিৰেই নৃত্যৰ হব আৰম্ভণ। দেৱৰাজ পালাহি আহি সৌৱা অপ্সৰাৰ দল। দেৱগণৰ সহিতে দেওৰাজ ইন্দ্ৰৰ প্ৰণাম। প্ৰণাম। গন্ধৰ্বদেৱ প্ৰধান সহিতে অপেশ্বৰীগণক এই দেৱৰাজে জনাইছে সম্ভাষণ। হে নৃত্য বিশাৰদ গন্ধৰ্ব প্ৰধান, দেৱৰাজ, আজি অমৰাৱতীত নৃত্য গীতৰ বিশাল আয়োজন কৰা হৈছে। সেয়েহে আপোনাৰ সুমধুৰ নৃত্য গীত পৰিৱেশন কৰি সুখী কৰা দেৱতা সমাজক, সেয়েহে আৰম্ভ কৰা নৃত্য গীত এই সুপ্ততে। দেৱৰাজ, নৃত্য গীতৰেৰে কৰোঁ আৰম্ভণ। অপ্সৰাগণ, দেখো দেখো ঘর বজন রূপ বিতুপন। দেখো দেখো ঘর বজন রূপ বিতুপন। অল্পেশ্বরী অঙ্গের আছে গন্ধর্ব প্রধান। দেৱগণ, যত দেখি দেবগণ মন যত দেখি দেবগণ মন রাম হরি রাম হরি গুণাখর দেৱৰাজ, দেৱগণ, উপভোগ কৰা। দেৱৰাজ, দেৱৰাজ,
গন্ধর্বদেব দেৱৰাজ আৰু অপেশ্বৰীগণ অতিকে আনন্দিত হলো তোমালোকৰ নৃত্য গীত উপভোগ কৰি যোৱা যোৱা এবে খন্তেক বিশ্ৰাম কৰা সৌ অতিথিশালা দেৱৰাজ এবে আমি মাগিছো বিদায় ব'লা অপ্সৰাগণ দেৱতা মণ্ডলী অপেশ্বৰীগণৰ সুমধুৰ নৃত্য গীতত অতিকে সন্তোষিত আমি সেয়েহে ব'লা এবে নিষ্কৰ্তব্য দাবী সংগ্ৰহৰ কি সুন্দৰ কণ্ঠস্বৰ হয় দেৱৰাজ সুললিত কণ্ঠস্বৰে দেৱঋষি নাৰদ আমাৰ ফালে হৈছে আগমন হয় দেৱৰাজ সসন্মানেৰে তেওঁক আগবঢ়াই আনা ভাল দেৱৰাজ প্ৰণাম দেৱৰী সর্বেসঙ্গে কল্যাণ মাস্টার আহক দেৱৰী আপোনাৰ আগমনে পৰম পবিত্ৰ হ'ল আজি মোৰ এই অমৰাৱতীপুৰ নারায়ণ বাখব আৰু বাখব সমে দেৱগণ আজি মোৰ প্ৰফুল্লিত যেন দেখিছো আছে নেকি কিবা নতুন কাৰণ হয় দেৱৰী নৃত্য গীত কৰি আয়োজন গন্ধৰ্বদেৱ হোমে অপেশ্বৰী নৃত্য গীতত বিধৌত হৈ আজি এই দেৱতা সমাজে আনন্দতে কৰিলে মধুক্ষৰ প্ৰাণ নারায়ণ নারায়ণ বাখব সমে দেৱগণে অপ্সৰৰ নৃত্যৰ তালে তালে মধুক্ষৰ পানাজী সুখত বিভোৰ আৰু অন্যফালে দুয়ো দৈত্যই বিশ্বত তুলিছে খলকনি দেৱৰী তার কিন্তু কোনো খবরেই নাই দেৱগণ দেৱৰীষি কোন সেই দুৰন্ত দৈত্য কিবা হেতু বিশ্বতে নতুন সৃষ্টি কৰিছে সিহঁতে নারায়ণ শুনাতেন দেৱাসবে ঘূৰ বংশজাতে দৈত্যৰ কীৰ্তি আৰু বাসে পিতৃ সন্তাৰ প্ৰতিশোধ লবৰ বাবে অগ্ৰসৰ হৈছে স্বৰ্গৰ অভিমুখে নারায়ণ ইয়াৰ এটা উচিত উপায় চিন্তা কৰা বাখব দেৱঋষি এই কথা সঁচানে দেৱঋষি সঁচা মিছা প্ৰমাণ পাছতো পাবা দেৱঋষি। বৰ্তমান দেৱঋষি দেৱঋষি শুনা দেৱঋষি পুৰন্দৰ দেৱঋষি হে মুহুৰ মাছ
ও হস্তে ও হস্তে ওই হস্তে হস্তে খুখতিত খুয়া খামধান দেবৰী। না পুরন নর মুকুল বসন দেবৰী। এই হস্তে হস্তে খুখতিত খুয়া খামধান যদিহে দেবৰী। যদিহে কৰিব নোৱাৰে দৈত্যক নিধনে তেন্তে কি কৰিবা হে দেৱ দেবৰী। 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 কৰিব নোৱাৰা যদি দৈত্যক নিধন নাৰায়ণ দেবৰী। কোৱা দেবৰী। কোৱা ইয়াৰ এটা উপায় দিয়ক দেবৰী। ইয়াৰ এটা উপায় দিয়ক দেবৰী। 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 এই নারায়ণৰ পাখে যোৱা দিব মিঠান শুনা শুনা পুৰণ দৰ মুহুৰ বচন দেবৰী। হস্তে হস্তে সুখতিত খুৱা খামধান দেৱগণ শুনিলা নহয় দেৱৰীখীৰ কথা বিলম্বৰ নাই প্ৰয়োজন অস্তে হস্তে সকলোটি সুসজ্জিত হৈ যুদ্ধ যাত্ৰা এবে কৰো আৰম্ভণ কৰা হবে যৈধ্যনি মেদিনী কপাই জয় দেৱৰাজেন্দ্ৰ জয় দেৱৰাজেন্দ্ৰ জয় অমৰাৱতীপুৰৰ জয় জয় যুদ্ধ হেতু চলি যাই যতৰে বদন স্বৰ্গ ৰক্ষা হেতু চলে অতি বিচক্ষণ আৰে স্বৰ্গ ৰক্ষা হেতু চলে অতি বিচক্ষণ সাৱধান সাৱধান দুৰন্ত দৈত্য চোৰৰ নিচিনাকৈ আহি মনে মনে আক্ৰমিছ মোৰ এই অমৰাৱতীপুৰ কি লাগে তহঁতক আমাক লাগে যুদ্ধ ক দেবেন্দ্ৰ চাই কৰিবিনে তই আত্মসমৰ্পণ যদিহে নকৰ আত্মসমৰ্পণ হস্তে হস্তে হওক আজি ৰণালিংগ দেৱগণ, কি চাই আছা আক্ৰমণ আক্ৰমণ বৃত্তি হন্তকাৰী নীলাজ পুৰন্দৰ আজি এই ঘোৰ দৈত্যৰ পুত্ৰ কীৰ্তিৰ হাতে তোৰে নাই পৰিত্ৰাণ দেখি যুদ্ধ চৰা ভয়তে
দাদা অতি হেলা ৰঙে কাঢ়ি ললো মই স্বৰ্গৰ ৰাশি সিংহাসন ব্ৰহ্মাৰে বল অজেয় অভয় অজেয় বীৰামী ধৰণী মণ্ডলে দানৱৰ পৰাক্ৰমত ৩৩ কোটি দেৱতাই স্বৰ্গ এৰি কৰিলে পলায়ন দাদা আজি সন্তে হলো তুমি স্বৰ্গৰ এক ছত্ৰী সম্ৰাট দাদা বলা আমি দুয়ো এতিয়া নিজ নিজ কৰ্তব্যত অগ্ৰসৰ বলা ভাই বলা